নমস্কাৰ মই সকলোলৈকে গুণকান্ত পাৱে ইউটিউব চেনেলটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মোৰ জীৱনৰ শিক্ষা জীৱনৰ আৰম্ভণিৰ পৰা বিশ্ববিদ্যালয়ৰ শিক্ষা জীৱনলৈকে যিসকল শিক্ষাগুৰুৱে মোক শিক্ষাদান কৰি অন্ধকাৰৰ পৰা পোহৰলৈ যোৱাৰ বাট দেখুৱালে সেইসমূহ শিক্ষাগুৰুক মই মোৰ তৰফৰ পৰা শিক্ষক দিৱসৰ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি জ্ঞাপন কৰিছোঁ আৰু আমাৰ দেশৰ সকলো শিক্ষাগুৰুলৈ মই শিক্ষক দিৱসৰ ওলগ জনাইছোঁ আৰু সকলো শিক্ষাগুৰুৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। কালিলৈ অৰ্থাৎ 5 ছেপ্টেম্বৰ এই 5 ছেপ্টেম্বৰ দিনটোত আমাৰ সমগ্ৰ দেশতেই শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে। মই এই শিক্ষক দিৱসটিৰ লগত সংগতি ৰাখি এটি ভিডিঅ' প্ৰস্তুত কৰিম বুলি ভাবি আছিলোঁ যদিও মই কৰ্মৰত মহাবিদ্যালয়ৰ অধ্যক্ষদেৱে মহাবিদ্যালয়ৰ এটি বিশেষ কামৰ দায়িত্ব অৰ্পণ কৰাত মই আজি প্ৰায় এসপ্তাহমানৰ আগৰ পৰা সেই কামটিত সময় দিবলগীয়া হোৱাত মই এটি ভাল ভিডিঅ' প্ৰস্তুত কৰিবলৈ সময় উলিয়াব নোৱাৰিলোঁ যদিও আজি সেই দায়িত্ব সম্পূৰ্ণৰূপে সম্পাদন কৰি বিশেষ নহ'লেও থুলমূলকৈ শিক্ষক দিৱসৰ লগত জড়িত অৰ্থাৎ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে অলপ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ অৰ্থাৎ আমাৰ সমাজ জীৱনৰ স্ৰষ্টা হিচাপে আৰু সমাজ জীৱনৰ বিভিন্ন দিশৰ উন্নয়নৰ বাবে বা সমাজ গঢ়োতা হিচাপে গুৰুৰ প্ৰয়োজন আৰু আমাৰ গুৰুৰ গুৰুত্ব অপৰিহাৰ্য। ঠিক তেনেকৈ আমাৰ শিক্ষা জীৱনৰো সফল ৰূপায়ণৰ বাবে আমি আমাৰ শিক্ষাগুৰুসকলক বা সেই শিক্ষাগুৰুসকলে আমাক প্ৰদান কৰা জ্ঞানৰ দ্বাৰাই আমি নিজৰ লগতে সমগ্ৰ বিশ্বৰ সেই সমগ্ৰ বিশ্বৰ লগত পৰিচয় হ'ব পৰাকৈ এক গুৰুত্বপূৰ্ণ বাট আমাৰ শিক্ষাগুৰুসকলে আমাক দেখুৱাই আহিছে। আমি জানো 5 ছেপ্টেম্বৰ দিনটোত আমি আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক আমি ভক্তি শ্ৰদ্ধা আদৰ আৰু সন্মান জ্ঞাপন কৰোঁ। অকল এই 5 ছেপ্টেম্বৰ দিনটোতেই নহয়, আমি প্ৰতিটো মুহূৰ্ততে প্ৰতিটো ক্ষণতেই আমি আমাৰ শিক্ষাগুৰুসকলক উপযুক্ত শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। আমি শিক্ষক দিৱসৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতেই আমি একাধাৰে শিক্ষাবিদ দাৰ্শনিক ৰাজনীতিবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে আলোচনা কৰিবই লাগিব, কিয়নো তেখেতৰ জন্মদিনটো অৰ্থাৎ 5 ছেপ্টেম্বৰ দিনটোক আমি সমগ্ৰ দেশে শিক্ষক দিৱস হিচাপে পালন কৰি আহিছোঁ। এই দিনটোত আমাৰ শিক্ষানুষ্ঠানসমূহৰ উপৰিও বিভিন্ন অনুষ্ঠানত এই শিক্ষক দিৱস উদযাপন কৰা হয় আৰু এই শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী
যেনে গীত মাত, আলোচনা চক্ৰ, অধ্যয়ন চক্ৰ, তেনেকুৱা ধৰণৰ কিছুমান আমি কাৰ্যসূচী আমি অন্তৰ্ভুক্তি কৰি আহিছোঁ। আমাৰ এই মহান শিক্ষাবিদ, দাৰ্শনিক আৰু ৰাজনৈতিকবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল 1888 খ্ৰীষ্টাব্দৰ 5 ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুতানী নামে এখন ঠাইত। তেওঁৰ দেউতাকৰ নাম আছিল বীৰাস্বামী আৰু মাকৰ নাম আছিল সীতামাস্বামী। 1994 চনত ৰাধাকৃষ্ণণক তিৰুপতিৰ লুথেৰাণ মিছন স্কুলত নামভৰ্তি কৰাই দিয়া হয়। এই বিদ্যালয়তে 1994 চনৰ পৰা 1900 চনলৈকে শিক্ষা গ্ৰহণ কৰাৰ পিছত আকৌ 1900 চনৰ পৰা 1905 চনলৈ ভেলোৰ কলেজ আৰু 1904 চনৰ পৰা মাদ্ৰাজা খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰৰ অধ্যয়ন কৰে। তেওঁ কৰ্মৰাজিৰ বাবে তেওঁ জীৱনত বহুতো সন্মান আৰু পুৰস্কাৰ লাভ কৰিছিল। তাৰে ভিতৰত ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন পুৰস্কাৰো তেওঁ লাভ কৰিছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে মনোনীত হৈছিল। তেওঁ দুবাৰকৈ উপৰাষ্ট্ৰপতিৰ পদ লাভ কৰিছিল। 1952 চনৰ পৰা 1956 চনলৈ আৰু 1957 চনৰ পৰা 1962 চনলৈ তেওঁ দুবাৰকৈ উপৰাষ্ট্ৰপতিৰ পদ লাভ কৰিছিল। তাৰ উপৰিও ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণে 1962 চনত পুনৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হয় আৰু সেই সময়তেই সমগ্ৰ বিশ্বই তেওঁক দাৰ্শনিক আখ্যা দিছিল। তেওঁ যেতিয়া ৰাষ্ট্ৰপতি হৈ আছিল তেতিয়া তেওঁৰ এগৰাকী ছাত্ৰই তেওঁৰ জন্মদিনটো অৰ্থাৎ 5 ছেপ্টেম্বৰ দিনটোক তেওঁৰ জন্ম দিৱস হিচাপে পালন কৰিবৰ বাবে অনুমতি বিচাৰিছিল আৰু তেতিয়া তেওঁ কৈছিল তেওঁৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ, অৰ্থাৎ তেওঁ তেওঁৰ জন্মদিনটোক শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ পৰামৰ্শ দিছিল। আমি এই কথাৰ পৰাই গম পাওঁ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণে নিজে এগৰাকী দাৰ্শনিক, ৰাজনীতিবিদ আৰু সুদক্ষ শিক্ষাবিদ হোৱাৰ বাবেই তেওঁ সেইবাবে বুলিয়েই নহয়, অৰ্থাৎ তেওঁ শিক্ষকসকলক অতি শ্ৰদ্ধা আৰু ভক্তি কৰিছিল, সন্মান জনাইছিল। সেইবাবে তেওঁ তেওঁৰ জন্মদিনটোক শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ পৰামৰ্শ দিছিল। তাৰ দ্বাৰাই আমি তেওঁ শিক্ষকসকলৰ প্ৰতি কিমান শ্ৰদ্ধা, কিমান মৰম, কিমান সন্মান সেই কথা আমি উপলব্ধি কৰিব পাৰোঁ। তেওঁ দাম্পত্য সংগী হিচাপে শিৱকামু লেডী ৰাধাকৃষ্ণণক বিয়া কৰাইছিল আৰু তেওঁলোকৰ 5জনী জী আৰু এজন পুত্ৰৰে তেওঁলোকৰ সংসাৰ আগবাঢ়িছিল। তেওঁ পিতৃ গৃহ ব্ৰাহ্মণ আছিল যদিও ৰাধাকৃষ্ণণৰ অধ্যয়নৰ প্ৰতি যি আগ্ৰহ তাকে দেখি দেউতাকে মিছনেৰী স্কুলত নামভৰ্তি কৰাই দিছিল। তেওঁ শিক্ষক হিচাপে বিভিন্ন বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল, অৰ্থাৎ অধ্যাপনা কৰিছিল। তেওঁ প্ৰথমতে 1918 চনৰ পৰা 1921 চনলৈকে মহীশূৰ বিশ্ববিদ্যালয়ত দৰ্শন বিভাগত অধ্যাপনা কৰিছিল। তাৰপিছতে তেওঁ কলিকতা বিশ্ববিদ্যালয়তো
অধ্যাপক হিচাপে 1921 চনৰ পৰা 1931 চনলৈকে তেওঁ শিক্ষা আগবঢ়াইছিল। ইয়াৰ উপৰিও তেওঁ 1931 চনত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে মনোনীত হৈছিল। তাৰ উপৰিও প্ৰফেচৰ অফ ইষ্টাৰ্ণ ৰিলিজন এণ্ড ইথিক্স অক্সফৰ্ড ইউনিভাৰ্চিটিৰ অধ্যাপক হিচাপেও তেওঁ অধ্যাপনা কৰিছিল। তাৰ উপৰিও তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী ভাৰতীয় উপাচাৰ্য হিচাপে মনোনীত হৈছিল। আমি তেওঁৰ এই কৰ্মৰাজিসমূহৰ পৰাই আমি জানিব পাৰোঁ যে তেওঁ স্কুল নহয়, মহাবিদ্যালয় নহয়, বিশ্ববিদ্যালয় অৰ্থাৎ কেইবাখনো বিশ্ববিদ্যালয়ত ভাৰতবৰ্ষৰ বাহিৰেও ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বিভিন্ন বিশ্ববিদ্যালয়ত তেওঁ অধ্যাপনা কৰাৰ সুবিধা লাভ কৰিছিল। তাৰ মাজেদি তেওঁ শিক্ষাৰ প্ৰতি তেওঁৰ যি আগ্ৰহ, যি সন্মান, যি শ্ৰদ্ধা, যি ভক্তি, যি হাবিয়াস এইখিনি কথা আমি নিশ্চয় বুজিব পাৰোঁ। আৰু তেওঁ ৰাজনীতি অধ্যাপনা কৰাৰ উপৰিও তেওঁ আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট দায়িত্ব তেওঁ লাভ কৰিছিলে। তাৰে কেইটামান দায়িত্ব মই ক'ব বিচাৰিছোঁ। তেওঁ ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যনৰ চেয়াৰমেন পদ লাভ কৰিছিলে 1948 চনত। ইয়াৰ উপৰিও তেওঁ চেয়াৰমেন অফ দ্য এক্সিকিউটিভ বৰ্ড অফ ইউনেস্কোৰ দায়িত্ব তেওঁ লাভ কৰিছিলে। তাৰ উপৰিও তেওঁ ইউনেস্কোৰ প্ৰেছিডেণ্ট পদটো তেওঁ লাভ কৰিছিল 1952 চনত। তাৰ উপৰিও তেওঁ আৰু এই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট তেওঁ দায়িত্ব ভাৰ গ্ৰহণ কৰিছিলে। তেওঁ দাৰ্শনিক হিচাপে যথেষ্ট গ্ৰন্থ তেওঁ ৰচনা কৰিছিলে। তাৰে সকলোখিনি আলোচনা কৰিব নোৱাৰিলেও মই দুখনমান গ্ৰন্থৰ নাম উল্লেখ কৰিব বিচাৰিছোঁ। তেওঁ দ্য ফিলচফি অফ ৰবীন্দ্ৰনাথ টেগোৰ নামে এখন গ্ৰন্থ তেওঁ প্ৰণয়ন কৰিছিলে 1918 চনত। তাৰ উপৰিও দ্য ৰিজন অফ ৰিলিজন ইন কণ্টেম্পৰৰী ফিলচফি 1920 চনত, ইণ্ডিয়ান ফিলচফি ভলিউম 2 1923 আৰু 1927 চনত, দ্য হিন্দু ভিউ অফ লাইফ 1926 চনত, দ্য ৰিলিজন উই নিড 1928 চনত, ফ্ৰীডম এণ্ড কালচাৰ 1936 চনত, দ্য হাৰ্ট অফ হিন্দুইজম 1936 চনত, গৌতম বুদ্ধ 1938 চনত, মহাত্মা গান্ধী 1939 চন, ইণ্ডিয়া এণ্ড চাইনা 1944 চন, দ্য ভাগৱত গীতা 1948 চন, গ্ৰেট ইণ্ডিয়ানছ 1949 চন, দ্য ধৰ্মপদ 1950 চন, কল্কি অৰ দ্য ফিউচাৰ অফ চিভিলাইজেশ্যন 1929 চন। তেওঁ এনেধৰণৰ বহুতো মূল্যৱান গ্ৰন্থ তেওঁ ৰচনা কৰিছিলে। আৰু ইয়াৰ উপৰি তেওঁ আৰু যথেষ্ট গুৰুত্বপূৰ্ণ আৰু মূল্যৱান গ্ৰন্থ ৰচনা কৰিছিলে যদিও সকলোখিনি মই ইয়াত আলোচনা কৰিব নোৱাৰিলোঁ। গতিকে তেওঁ জীৱনত
দাৰ্শনিক হিচাপেই হওক, ৰাজনীতিবিদ হিচাপেই হওক বা শিক্ষাবিদ হিচাপেই হওক যথেষ্ট বৰঙণি আমাৰ বাবে আগবঢ়াই থৈ গৈছে। সেই একেজন মানুহেই ইমান যথেষ্ট সংখ্যক গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিলে। আমি কল্পনা কৰিব নোৱাৰা ইমান ভাল ভাল কেইবাখনো বিশ্ববিদ্যালয়ত তেওঁ অধ্যাপনা কৰিলে আৰু উপাচাৰ্যৰ পদো তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিলে। তাৰ উপৰিও ভাৰতবৰ্ষৰ দুবাৰকৈ উপৰাষ্ট্ৰপতি আৰু এবাৰ ৰাষ্ট্ৰপতিৰ পদো লাভ কৰিছিলে। গতিকে তেওঁৰ এই কৰ্মৰাজিৰ পৰাই আমি তেখেতৰ কৰ্মস্পৃহা, তেওঁ শিক্ষাৰ প্ৰতি যি দায়বদ্ধতা, যি গুৰুত্ব, সেইসমূহ যাতে আমি হৃদয়ংগম কৰি সকলো শিক্ষকেই আমি তেওঁৰ দৰে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক, আমাৰ উঠি অহা নৱপ্ৰজন্মক, আমাৰ সমাজখনক এই অন্ধকাৰৰ মাজৰ পৰা পোহৰৰ বাট দেখুৱাবলৈ সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ আৰু সংকল্পবদ্ধ হ'ব লাগে বুলি মই আশা কৰোঁ। আৰু এই শিক্ষাগুৰুসকলৰ যি প্ৰাপ্য, যি আদৰ, যি সন্মান, যি ভক্তি, সেয়াও যেন আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা আমাৰ সমাজ ব্যৱস্থাই যেন তেওঁলোকৰ উচিত মূল্য দিব, তাৰে আশা ৰাখি আজি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি যিটি ভিডিঅ' মই প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছিলোঁ, সেইটি ইমানতেই সামৰণি মাৰিছোঁ। যদি এই কথাখিনিৰ পৰা আপোনালোকে শিক্ষক দিৱস বা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ বিষয়ে কিছু কথা জানিব পাৰিছোঁ বুলি ভাবে, তেন্তে নিশ্চয় মোৰ এই চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। মোৰ এটি একেবাৰে নতুন চেনেল। মই এই চেনেলটিত শিক্ষাৰ লগত জড়িত বিভিন্ন বিষয়বস্তু আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ উপৰিও সময় সুবিধা পালে আমাৰ সমাজৰ লগত বা আমাৰ জীৱনৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।